নমস্কাৰ। আবৃত্তি কৰিবলৈ লৈছো ডক্টৰ মামণি ৰয়ছম গোস্বামীৰ কবিতা ধুনীয়া দেখাৰ বয়স নাই। ধুনীয়া দেখাৰ বয়স নাই, ধুনীয়া দেখাৰ বয়স নাই। ধুনীয়া ফল আবতৰতো পকে। বাঁহী চোতাল শাৰী শাৰী নৌবোৱাৰীৰ যদি খহি পৰে উৰণি, ধুনীয়া দেখি। উৰে ৰাতি উজাগৰে থাকি ৰখি আছে যদি চুবুৰীয়াৰ ৰোগী, টোপনি ক্ষতি হলেও ধুনীয়া দেখি। বহুদূৰ বাট কৰি পাই ভাগৰি পৰা নদীখনে যদি হঠাৎ ভাঁজ লয়হি, ধুনীয়া দেখি। ৰাস্তা পাৰ হবলৈ গৈ আটবাটত ৰৈ যোৱা কিশোৰীৰ সলাজ হাঁহি, ধুনীয়া দেখি। মাকৰ বুকুৰ পিয়াহ চহি শিশুটিৰ লালকাল টোপনি, ধুনীয়া দেখি। দোকানীয়ে হিচাপ ভুল কৰি বেছিকৈ দিয়া 100 টকাখন ঘূৰাই দিয়ে যদি আপোনাক ধুনীয়া দেখি। ঠিকনা ভুল কৰি অহা চিঠিখনক যদি আপুনি সঠিক বাট দেখুৱাই, ধুনীয়া দেখি। ধুনীয়া দেখাৰ বয়স নাই। ধুনীয়াৰ অমৰাৱতীত কাৰোবাৰ মুদ্ৰা দেখো আপোনাৰ ভাল লাগি যাব পাৰে। ধুনীয়াৰ বাবে আকৌ প্ৰেমত পৰিব পাৰি। ধন্যবাদ। ভিডিঅ'টো ভাল লাগিছে যদি লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। নমস্কাৰ।